নমস্কাৰ বন্ধুসকল, আপুনি বাৰু আপোনাৰ শৰীৰটো সুস্থ সবল আৰু শক্তিশালী হৈ থকাটো বিচাৰেনে? যদি বিচাৰে তেন্তে এটা যোগাভ্যাস কৰক। এটা যোগাভ্যাসে আপোনাৰ শৰীৰ সুস্থ সবল আৰু নিৰোগী কৰি ৰাখিব। আপুনি সেই যোগাভ্যাসটো কৰাৰ পিছত অনুভৱ কৰিব আপুনি যেন চিৰ তৰুণ হৈ পৰিছে। সেই নিৰ্দিষ্ট যোগাভ্যাসটো যদি আপুনি কৰে তেতিয়াহ'লে আপোনাৰ হাৰ্ট ফাংচনটো শক্তিশালী হ'ব, আপোনাৰ লাং শক্তিশালী হ'ব, আপোনাৰ নাকৰ সমস্যা নোহোৱা হৈ যাব, আপোনাৰ কণ্ঠনলী শক্তিশালী হ'ব, আপোনাৰ কাণৰ শ্ৰৱণ শক্তি বৃদ্ধি হ'ব আৰু কোনোদিন আপুনি কাণেৰে নুশুনা নহয়, আপোনাৰ চকুৰ দৃষ্টিশক্তি বৃদ্ধি হ'ব আৰু মগজুটো কাৰ্যক্ষম হয়, আপোনাৰ গোটেই শৰীৰটো শক্তিশালী হৈ পৰিব। তেন্তে কি এই যোগাভ্যাস? আপুনি বহুদিন ধৰি চাইনাছৰ সমস্যাত ভুগি আছে নেকি? আপোনাৰ মাইগ্ৰেইন আছে নেকি? আপোনাৰ নাকেদি পানী অনবৰতে বৈ থাকে নেকি? প্ৰায় 12 মাহেই কিছুমান মানুহে এনেকুৱা সমস্যাত ভুগি থাকে। যাতে এই সমস্যাসমূহৰ একমাত্ৰ সমাধান হ'ল এই যোগাভ্যাস। বন্ধুসকল, সেই নিৰ্দিষ্ট যোগাভ্যাসটো সম্পৰ্কত সবিশেষ জানিবৰ কাৰণে আমি আমাৰ ষ্টুডিঅ'লৈ এগৰাকী যোগ গুৰুক আমন্ত্ৰণ কৰিছোঁ। সেই যোগ গুৰুগৰাকীৰ পৰা সেই নিৰ্দিষ্ট যোগাভ্যাস সম্পৰ্কত আমি পুংখানুপুংখভাৱে অধ্যয়ন কৰিম আৰু তেখেতৰ পৰা আমি সেই যোগাভ্যাস কেনেকৈ কৰিম তাৰ সবিশেষ জানি ল'ম। সেয়ে বন্ধুসকল, পলম নকৰি আমি মূল ভিডিঅ'টোৰ মাজলৈ যাওঁ আহক। আমি এগৰাকী যোগ গুৰু এই জল নীতিৰ ওপৰত আলোচনা কৰিবৰ কাৰণে আমাৰ ভিডিঅ'লৈ আমন্ত্ৰণ কৰিছোঁ। সেয়া হ'ল যোগ গুৰু নৱনীতা। নমস্কাৰ। আমি নৱনীতা দাসক এই ষ্টুডিঅ'লৈ মাতি আনিছোঁ। তেওঁৰ পৰা আমি জল নীতি আৰু জল নীতি কৰিলে আমাৰ কি লাভ হয় আৰু জল নীতি কৰাৰ কি বিধান তাৰ ওপৰত আমি বাৰু নৱনীতা, প্ৰথমতেই তুমি কোৱাচোন জল নীতি কি? ই যোগ সাধনাৰ এটা অংশ নহয় জানো? এটি হৈছে এক শুদ্ধিকৰণ ক্ৰিয়া, সৎকৰ্মৰ এটা পাৰ্ট হয়, এটা অংশ হয়। ঠিক আছে, যেনেকৈ 6টা ক্ৰিয়া আছে: ধুতি, বস্তি, নলী, নেতি, ত্ৰাটক, কপালভাতি। এনেকৈ আপোনাৰ 6টা ক্ৰিয়া আমাৰ ইনাৰ পাৰ্ট, আমাৰ ভিতৰৰ মানে যোগৰ মানে যোগৰ এটা অংশ। যেনেকৈ আমি এতিয়া ধৰক আসন কৰিলোঁ, আমাৰ শৰীৰৰ পৰা আমাৰ এতিয়া যেতিয়া ভিতৰৰ অংশখিনি আমি কেনেকৈ ক্লিন কৰোঁ। যেনেকৈ আপোনাৰ এখন হাতত কিবা এটা লেতেৰা লাগিলে, আপুনি চাবোন লগালে, পানীৰে ধুই দিলে, পৰিষ্কাৰ হয়। কিন্তু ভিতৰৰ অংশখিনি, আমাৰ ভিতৰৰ যিখিনি আমি দেখি নাপাওঁ, আমি চুব নোৱাৰোঁ, সেই বস্তুখিনিক আমি কেনেকৈ ক্লিন কৰোঁ। এই বস্তুখিনি সৎকৰ্মৰ পদ্ধতিৰে আমি শুদ্ধিকৰণ কৰিব পাৰোঁ। আৰু এইটো প্ৰাচীন যুগৰ পৰাই, ঋষি মুনিসকলৰ দিনৰ পৰাই এই পদ্ধতিটো চলি আছে। জল নীতিটো কি বস্তু? জলনীতিটো হৈছে, আমি জলনীতি 2টা পাৰ্ট আছে। নেতি বুলি কয় আচলতে। নেতি 2টা পাৰ্ট, এটা হৈছে জলনীতি আৰু এটা হৈছে সূত্ৰনীতি। সূত্ৰনীতিটো হৈছে এটা লবৰ আকাৰৰ সূতা থাকে। আৰু আগৰ দিনত কি আছিলে, এটি সূতা থাকে, এইটো পাবলৈ পোৱা যায়। সেই সূতাটোৱে আপোনাৰ নাকেৰে ভৰাই, এটা পিন্ধা দি ভৰাই পিনে মুখেৰে উলিয়াই আপোনাৰ ক্লিনিং কৰে, মানে নাক পৰিষ্কাৰ কৰে। নাকিকা পৰিষ্কাৰ কৰে। কিন্তু মডাৰ্ণ যুগত কি হয়, আজিকালি নাকেৰে ভৰাবলৈ অকণমান অসুবিধা হয়, নাৰ্ভাছ হয়, ভয় কৰে, বিভিন্ন ধৰণৰ কাৰণত আপোনাৰ সেই সূত্ৰ নীতিটো অলপমান ৰৈ গৈছে, পিছ পৰি গৈছে, কম পৰিমাণে প্ৰচলিত হৈছে। তাৰে এতিয়া মডাৰ্ণ যুগত আমাৰ জলনীতিটো প্ৰচলিত হৈছে। আমাৰ এটা সহজ পদ্ধতিৰে এটা নাকিকাৰে পানী ভৰাই আনটো নাকিকাৰে পৰিষ্কাৰ হয়, তাকে কয় জলনীতি।
আৰু তাৰ কাৰণে আমি কি বস্তুৰ প্ৰয়োজন হয়? তাৰ কাৰণে বিশেষ বস্তু নহয়, 3টা বস্তুৰে প্ৰয়োজন। এটা হৈছে জলনীতি কৰিবলৈ নেতি পত্ৰ। সূত্ৰ নীতি যিটো এতিয়া প্ৰায় মানে কম প্ৰচলিত, সেইটো বিষয়ে অকণমান সামান্য কোৱাচোন। আচলতে সূত্ৰ নীতি আগৰ দিনত কাপোৰ এনেকে সূতা পোৱা যায়, নিজে বনাই ল'ব পৰা যায়। কিন্তু আজিকালি মডাৰ্ণ যুগত কি হৈছে, আপোনাৰ সেইখিনি কৰিবলৈ যান্ত্ৰিকতাৰ যিটো বিজুতি, সময় নাটনি, সেইকাৰণে কি হৈছে আপোনাৰ এনেকুৱা মানে মাৰ্কেটত পোৱা যায়, মেডিকেল ষ্ট'ৰবোৰত আপুনি পোৱা যাব। এইটোক সূত্ৰ নেতি বুলি কোৱা হয়, ঠিক আছে। মানে ৰবৰ টাইপৰ হয়। এইটো এটা পইণ্ট আছে, এইটো চাইজৰহে আপুনি ল'ব পাৰিব, ঠিক আছে। যেনেকে চক এটা বিন্ধা আছে, দেখিছে নহয়, সৰুকে বিন্ধা এটা আছে, এনেকুৱা আপুনি পাব মাৰ্কেটত এভেইলেবল। এইটো হৈছে আপোনাৰ ধুনীয়াকে যিসকল চাপ'জ মানে কৰা নাই আগে পিছে, প্ৰথমবাৰ কৰিবলৈ চেষ্টা কৰিছে, তেওঁলোকে এজন প্ৰশিক্ষকৰ ওচৰত কৰিব। আৰু যিসকলে ধৰক কৰিবলৈ মানে 2-3 বাৰমান কৰিছে, তেওঁলোকে ডাইৰেক্টও কৰিবলৈ মানে যোগ সাধনা বা যিকোনো ব্যায়াম বা আসন বা প্ৰাণায়াম যিবোৰ কৰা হয়, এইবিলাক সচৰাচৰ মানুহবিলাকে এনেই দেখি পেলাই কৰে। কিন্তু যোগগুৰুৰ অধীনত যদি কৰা নহয়, তেতিয়াহ'লে তাত অলপ বিপৰীত প্ৰতিক্ৰিয়াও দেখিবলৈ পোৱা যায়। গতিকে সদায় এজন যোগগুৰুৰ অধীনতে এই চৰ্চাবিলাক কৰিব লাগে। ইয়াত আপুনি প্ৰথমতে অকণমান ঘিউ লগাই ল'ব পাৰে। আমি যি আমাৰ পাকঘৰত যি ব্যৱহাৰ হয়, সেই ঘিউ লগাই পিনে আপুনি লাহেকৈ এটা নাকেৰে ভৰাই পিনে লাহেকৈ আপুনি 2টা আঙুলিৰে আপুনি গম পাব আপোনাৰ যিটো আমাৰ আলজিভাটো আছে, আলজিভাত এই অকণমান স্পৰ্শ কৰিব। তেতিয়া আপুনি অনুমান কৰিব, হাতেৰে টানি আনি একদম চিম্পল লাহেকৈ এনেকৈ ধৰি পিনে টানিব পাৰে। জলনীতিটো হৈছে, এইটো হৈছে নেতিপত্ৰ। জলনীতি মানে কৰিবৰ কাৰণে এই পত্ৰটো মূল আধাৰ। আপোনাৰ এতিয়া এনেকুৱাও পাব, আপোনাৰ তামৰ পাব, ষ্টীলৰ পাব। আপোনাৰ যিটো আপুনি যদি সদায় ব্যৱহাৰ কৰিব পাৰে, তেনেহ'লে তামৰটো কৰিলে বেছি ভাল। এইটোতো অভ্যাস কৰিব পাৰে। এইটো আপোনাৰ মেডিকেল ষ্ট'ৰত এভেইলেবল আছে। আজিকালি যেনেকে অনলাইন মাৰ্কেট বুলি কয়, মাৰ্কেটতো আপুনি এইটো ধুনীয়াকৈ পাই যাব। ইয়াৰ নাম নেতিপত্ৰ। এইটোৰ নাম নেতিপত্ৰ। এইটোতো প্ৰয়োজন হ'বই, লগতে আপোনাৰ পানী আৰু নিমখ। এতিয়া এই পানী আৰু নিমখৰ মিশ্ৰণটো অত্যন্ত প্ৰয়োজন। আমাৰ বহুতে কয় যে জলনীতি কৰাৰ পিছত বেলেগ কিবা এটা প্ৰব্লেম হৈছে বা ছাইড ইফেক্ট দেখা পোৱা। কিন্তু মই কওঁ, যদি আপুনি সঠিকভাৱে কামটো কৰিছে, মিশ্ৰণখিনি যদি সঠিকভাৱে মিলাইছে, তেনেহ'লে জলনীতিত ভুল হোৱাৰ সম্ভাৱনাই নাই, একেবাৰে নাই। আচ্ছা, এতিয়া তুমি কোৱাচোন, আমি মিশ্ৰণটো কেনেকৈ মিহলি কৰিম? মিশ্ৰণটো হৈছে আপোনাৰ পানীটো অত্যন্ত প্ৰয়োজন। কি হয়, কিছুমানে কলৰ পানী ব্যৱহাৰ কৰে, টিউবৱেলৰ পৰা ডাইৰেক্ট আনি পানীখিনি ব্যৱহাৰ কৰে। কিন্তু আমি যিমান পাৰোঁ, যিটো পানী বিশুদ্ধ, যিমান পাৰোঁ বিশুদ্ধ পানীটো হ'ব লাগে। লগতে সেই পানীখিনি অকণমান গৰম কৰিব লাগে। বাবুলছ উঠে যে, আমি বুটলালে যে বাবুলছ ইমানখিনি লাগে, গৰম কৰি অকণমান ঠাণ্ডা কৰিব লাগিব পানীখিনি ল'লে। কিন্তু পানীটো অলপমান গৰম হ'ব লাগিব। যিমানে আপুনি যেনেকুৱাই পানী নলওক কিয়, পানীখিনি উতলাটো একদম মেণ্ডেটৰী, জৰুৰী। তাৰপিছত আপোনাৰ আছে নিমখ। আমি জলনীতি কৰিবলৈ নিমখ এটা পোৱা যায়। সেইটো হৈছে আয়ডিন নথকা আপুনি নিমখ ব্যৱহাৰ কৰিব পাৰে। আৰু এতিয়া মিশ্ৰণটো হৈছে আপুনি নিমখ ব্যৱহাৰ কৰিব পাৰি। পাৰি। এতিয়া সাধাৰণ মানুহে গৰম আমি চাই ল'ব লাগিব, আমি হাতৰ তলু এইফালে নহয় আকৌ দেই, এইটো চাইডে আমি পানীৰ মানে গৰম কিমান আছে আমি সেইটো চাব লাগিব। যদি আমি ইয়াত সহ্য কৰিব পাৰিছো, তেনেহ'লে সেয়া গৰমটো আপোনাৰ জলনীতিৰ কাৰণে উপযোগী। আৰু লগতে এতিয়া নিমখৰ পৰিমাণটো সাধাৰণতে এনেকৈ কৰি আপুনি 1 চুটকি দিব পাৰে, এনেকৈ কৰি ল'ব পাৰে। আৰু এটা চেক কৰিব পাৰে, আপুনি হাতত লৈ আপুনি চেলেকি চাব পাৰে। তেতিয়া যদি আমাৰ শৰীৰৰ পৰা যিটো ঘাম বা চকুৰ পানী যিখিনি আমি জনাই কেতিয়াবা চেলেকি পাইছো, তাৰ যিটো সোৱাদ মানে সামান্য পৰিমাণৰ মানে সামান্য মানে এইটো চাওক, এতিয়া মোৰ নিমখৰ পৰিমাণটো বেলেগ, আপোনাৰো বেলেগ হ'ব। যদি আমি মানুহজনৰ শৰীৰৰ মানে নিমখৰ পাৰ্চেণ্টেজ, সেইখিনি আপুনি পৰিমাণৰ নিমখ আপুনি নিজে মানে সাধাৰণতে ক'বলৈ গ'লে মানে এচিকুট নিমখ দিয়াটোৱেই উপযুক্ত হ'ব। এতিয়া তাৰপিছত 2টা মিশ্ৰণ কৰাৰ পিছত আপুনি অকণমান 45 ডিগ্ৰী অকণমান হাউলিব লাগিব।
হাউলি পিনে এতিয়া চাব লাগিব বহুতে কয় সোঁফালে প্ৰথমে কৰিব লাগিব বা বাওঁফালে প্ৰথমে কৰিব লাগিব তেনেকুৱা ধৰণৰ মই শুনা পাইছো কিন্তু এইটো নহয় যে সোঁফালেই প্ৰথমে কৰিব লাগিব বা বাওঁফালেই কৰিব লাগিব কোন ধৰণৰ মানে আপোনাৰ আইডেন্টিফাই কৰিব লগা হয় আমি চাই ল'ব লাগিব যেতিয়াই কৰিম আমি যিটো মুহূৰ্তত কৰিছো এই মুহূৰ্তত আমি আমাৰ কোনফালৰ নাচিকা খোল খাই আছে প্ৰথমতে সেইটো চাই ল'ব লাগিব তাৰ বাবে আমি আমাৰ এইটোৱে সামান্য মেজানত এনেকে ল'লো আমি অকণমান দেৰি চকুটো বন্ধ কৰি দিলে আমি নিজে গম পাম যে কোনফালে বতাহটো বেছিকে আহিছে নিজে গম পাম ইয়াত আমাৰ গম পোৱা যাব যে এইটো চাইডে বেছি আহিছে নে এইটো চাইডে বেছি আহিছে যিফালে বেছি আহিছে আমি সেইটো চাইডে প্ৰথমতে আৰম্ভ কৰিম মানে নাকিকা যিফালে খোল খাই আছে কিন্তু বহুতৰ মই কেতিয়াবা শুনা পাইছো যে জাম থাকিলেও কৰিব লাগে কিন্তু মই ভাবো যে প্ৰথমতে এইকেইটা বস্তু চেক কৰাটো খুব দৰকাৰ প্ৰথম হৈছে ইয়াত চেক কৰাটো পানী কিমান গৰম তাৰপিছত ইয়াত আপোনাৰ পানী নিমখৰ পৰিমাণটো কিমান হৈছে 3 নম্বৰ আপুনি ইয়াত আপোনাৰ কোনটো নাচিকা প্ৰথমতে ভালকে খোল খাই আছে প্ৰত্যেকজন ব্যক্তিৰ এটা নাচিকা হ'লেও ভালকে খোল খাই থাকে কিন্তু প্ৰত্যেকজন ব্যক্তি হৈছে কাৰোবাৰ সোঁফালেও খোল খাই দিব পাৰে কাৰোবাৰ বাওঁফালেও আপুনি এনেকে ল'লে চাপ'জ মোৰ সোঁফালে খোল খাই আছে ঠিক আছে একদম সহজ কিছুমানে কি কৰে আমাৰ এই পত্ৰটো চালে আপুনি ধুনীয়াকে গম পাব যে কেনেকে কৰিব লাগে এয়া আপোনাৰ ধুনীয়াকে বিন্ধা এটা আছে আৰু ধুনীয়াকে এইটো নাকৰ যেনেকে আপোনাৰ নাচিকা যিটো টাইপ এনেকে অলপমান বনোৱা আছে আপুনি এইফালে চাবচোন এটা ধুনীয়া স্থান এটা আছে আপুনি নিজে আপোনাৰ নিজৰ নাকটো চাই এটা ধুনীয়া স্থান এটা আছে দেখিছেনে সোমাই যাব পৰাকে সোমাই মানে এইডোখৰত এটা আপুনি যদি কেমেৰাটো জুম কৰি তেতিয়া নিশ্চয় গম পাব এইডোখৰত এটা স্থান এটা আছে সেই স্থানটোতে আপোনাৰ এই পাৰ্টটো যদি এনেকে লগাই দিয়ে একদম ইজি প্ৰচেছ ইয়াত এনেকে থলে থোৱাৰ পিছত এতিয়া আপুনি অকণমান আগলৈ হাউলি দিলে হাউলাৰ পিছত এতিয়া চাপ'জ মই সোঁফালে কৰিছো আপুনি 45 ডিগ্ৰী এই বস্তুটো উঠাই দিব মূৰটো হেলনীয়া কৰিব মানে 45 ডিগ্ৰী হ'ব লাগিব 45 ডিগ্ৰী হ'ব এইটো যেতিয়া আপুনি লাহেকে উঠালে আমাৰ বাওঁফাল যিফালৰ হাত যিটো চাইডে কৰিব এখন হাতৰ এলবটোহে আপোনাৰ কাম হৈ থাকিব ইয়াত লগোৱাৰ পিছত আপোনাৰ নেটিপট আৰু হাতৰ একো মুভমেণ্ট নহয় মুভমেণ্ট হ'ব কেৱল আপোনাৰ খিলাগুটিটো ইয়াত লগোৱাৰ পিছত আপুনি এখন হাত আপোনাৰ যেনেকে য'ত থোৱা আপোনাৰ সুবিধা আৰু নিজৰ সুবিধা অনুযায়ী থ'ব লাগিব তাৰপিছত একদম ইম্পৰ্টেণ্ট মুখখন কৰি থ'ব লাগিব মানে মুখেদি যদি পাৰে এতিয়া মই ক'ব নোৱাৰো যে মই ডাইৰেক্ট নকওঁ যে আপুনি উশাহ নল'ব যদি পাৰে কেইছেকেণ্ড মান উশাহ নল'লেও আপুনি থাকিব পাৰিব মোৰ মতে দেই যদি আপুনি পাৰে উশাহ নলগাকৈ থাকিব যদি বোলে নাই উশাহ ল'বলৈ উশাহ ল'বলগীয়া হৈছে তেনেহ'লে আপুনি মুখেৰে উশাহ ল'ব নাকেৰে উশাহ ল'লে ইয়াৰ মুখামুখিটো বেলেগ ফালেহে হ'ব বিপৰীত ফালে হ'ব সেইকাৰণে মুখে যিমান পাৰে মুখখন কৰি থাকিলে উশাহ নিশাহ মুখেৰে হ'ব ইয়াৰ পৰা আৰু এটা কৈ দিওঁ বহুতে কয় যে নিমখ পানী পেটলৈ গ'লে বেয়া হ'ব নেকি কিন্তু বহুত মানে মই যেতিয়ালৈকে মই মোৰ ষ্টুডেণ্টসকলক কৰাই থাকোঁ নতুন যিসকলক কৰাওঁ তেওঁলোকে অলপমান খাই পায় তাৰ কাৰণে একো চিন্তা কৰাৰ প্ৰয়োজন নাই কাৰণ কি নিমখো আমি খাওঁ পানীকে পানীখিনিও খুব বিশুদ্ধ আমি ইতিমধ্যে আগতে কৈয়ে আহিছোঁ যে একদম ভাল পানী চাফা একদম পৰিষ্কাৰ হ'বই লাগিব সেইকাৰণে পেটলৈ গ'লে কোনো ধৰণৰ চিন্তাৰ কাৰণ নাই সেইটো কাৰণে কিছুমানে পঢ়ি দিয়াৰ লগে লগে যেতিয়া মুখলৈ গুচি যায় এইডোখৰ যোৱাৰ লগে লগে অকণমান চেকচেকনি নিচিনা লাগে বুলি ভাবি তেওঁলোকে কাহ হৈ দিয়ে বা এইটো আঁতৰাই দিয়ে তেনেধৰণৰ সমস্যাও মই মুখামুখি হৈছোঁ অট'মেটিক এই পানীখিনি গৈ ইয়াত ক্লিন কৰি আপোনাৰ অপজিট চাইডেদি ধুনীয়াকৈ বৈ যাব এটা ফুটাৰ দৰে বৈ থাকিব আপুনি নিজে গম পাব যদিহে আপোনাৰ কিবা মিউকাছ আছে বা প্ৰব্লেম আছে চাইনাছৰ সমস্যা আছে তেওঁলোকে সেইখিনি অট'মেটিক আপুনি নিজে দেখা পাই থাকিব কিমান ওলাই থাকিব আপুনি নিজে গম পাই থাকিব চাইডত ভিডিঅ' এটা দিয়া হৈছে আপোনালোকে চাওক আৰু সম্পূৰ্ণ কেনেকৈ কৰিব লাগে পদ্ধতিটো আপোনালোকে নিজে গম পাব নাক খোলা আছে আপোনাৰ বোলে বাওঁ নাক আপোনাৰ বোলে সোঁ নাক সেই নাকেহে কৰিব মানে চব মিলাব লাগে বুলি নহয় ঠিক আছে চাই লওক কোনটো নাক খোলা আছে এইটো খোলা আছে তো এফালে দিয়ক দুটা খোলা আছে তো সোঁফালে কৰক যাৰ দুইটাই খোলা আছে তেওঁ সোঁফালে কৰিব যাৰ যিটো ফালে খোলা আছে সেইফালে কৰিব অকণমান আগলৈ হাউলি দিয়ক এইটো 45 ডিগ্ৰী হ'ব লাগিব ঠিক আছে 45 ডিগ্ৰী হ'ব লাগিব হ'ব লাগিব আৰু মই এইডোখৰতে এটা ধুনীয়া পাৰ্ট এটা চাওকচোন নিজে অনুমান কৰিব তাতে পইণ্টটো লাগিব এইটো আছে যে এইটো ইয়াত লাগিব বাছ এনেকে ভৰাই এনেকে
ঠেলিব নালাগে নাই হেঁচি পোৱাৰ কাৰণে আপোনাৰ পানীখিনি ওলোৱা নাই বুজি পাইছে এইটো লাগিলে আগলৈ অলপ এতিয়া মোৰতো 45 ডিগ্ৰীতকৈ অকণো চেঞ্জ নহ'ব এইটো 45 ডিগ্ৰী এতিয়া এইটো লাগি গ'ল প্ৰেছাৰ নহয় এইটো উঠাই থাকক এলবো প্ৰথমতে আমি এটা নাকিকা দি কৰিম হয় আৰু পিছত আৰু দ্বিতীয় দ্বিতীয় নাকিকা দি কৰিম তাৰপিছত এই কামটো কৰাৰ পিছত এই ক্ৰিয়াটো কৰাৰ পিছত আৰু কিবা কৰিব লাগিব আছে এই কামটো কৰোঁতে প্ৰথমতে আচলতে একদম লাহে লাহে কৰিব লাগিব সময় লৈ কৰিব লাগিব কাৰণ আমি দিলো এইটো উঠাই দিলে পানীখিনি ঘৰঘৰাই গুচি যাব ঘৰঘৰাই গ'লে আপোনাৰ প্ৰব্লেম হ'ব সেইকাৰণে আমি যিমান পাৰোঁ সময় লৈ লাহে লাহে আপোনাৰ যিটো ওলাই থাকিবলৈ দিব লাগিব তাৰপিছত হৈ যোৱাৰ পিছত যিহেতুকে কোৱা হৈছে যে জলনীতি নিজে এটা শুদ্ধি ক্ৰিয়া হয় তাৰ উপৰিও জলনীতি কৰাৰ পিছত বিশেষ শুদ্ধি ক্ৰিয়া কেইটামান আছে আমি সেইখিনি কৰিব লাগিব এইটো মানে কৰিব লাগিব যিখিনি লেতেৰা আৱৰ্জনা আছে সেইখিনিতো ওলাই গ'লে পানীখিনিৰ লগত গ'লে কিন্তু কিছুমান পানী অকণমান হ'লেও আমাৰ ছাইডত ৰৈ যায় আৰু সেই ৰৈ যোৱাৰ ফলতহে আমাৰ সমস্যা হয় সেইখিনি শুদ্ধি ক্ৰিয়াটো আমাৰ কৰাটো অত্যন্ত প্ৰয়োজন সেইখিনি কৰিবলৈ প্ৰথম হৈছে আপুনি নৰ্মেলি কপালভাতি কৰিব পাৰে কপালভাতি যেনেকৈ আমি সকলোৱে প্ৰায় জানোৱেই কিন্তু আমি কপালভাতি গ'লে আমি জ্ঞান মুদ্ৰা লৈ পিনে কৰোঁ সেইখিনি কৰাৰ প্ৰয়োজন নাই বাছ যেনেকৈ আছোঁ আমি আগলৈ হ'লেও আমি কপালভাতি যেনেকৈ ধৰক ছাপ'জ আমি মুখেৰে ফু মাৰি মমবাতি এটা নুমুৱাওঁ ঠিক তেনেদৰে মুখেৰে নহয় খালি নাকেৰে কৰিব লাগে সেই প্ৰচেছটো এনেকৈ আপুনি কৰিব পাৰে আৰু বহুত ধৰণৰ প্ৰচেছ আছে মানে মই এইটো বুজিছো যে নাকে ধৰা পানী জমা যিখিনি থাকিলে সেই থকা মানে জামখিনি যাতে ওলাই আহে সেই কপালভাতিটো সেইকাৰণে কৰিব লাগে হয় অকল কপালভাতি বুলিয়ে নহয় আৰু বহুত ধৰণৰ শুদ্ধিক্ৰিয়া প্ৰচেছ আছে যদি আমি মেজাৰমেণ্টৰ লৈ যদি শুদ্ধিক্ৰিয়াটো নকৰোঁ তেতিয়াহে সমস্যাটো হয় কেনেকুৱা ধৰণৰ যেনে ধৰক আপোনাৰ যদি পানী কেনেবাকৈ ৰৈ গৈছে অকণমান সময় তেতিয়া আপোনাৰ মূৰৰ বিষৰ সমস্যাটো লগে লগে দেখা দিব যদি সম্পূৰ্ণ ক্লিন হৈছে লগে লগে আপুনি ৰিজাল্ট পাব যিজনে কৰিছে তেওঁ লগে লগে ইনষ্টেণ্ট মূৰৰ বিষটো কমি যাব কপালভাতিটো সেইকাৰণে প্ৰয়োজনীয় অংগাংগীভাৱে জড়িত এটা বিষয় জলনীতি কৰিলে আমাৰ কি লাভ বুলি ক'লে চব আমি এতিয়া যদি চাফা কৰোঁ চাফা কৰিলে গমেই পায় কিমান লাভ হয় আপোনাৰ শৰীৰটোৰ ইনাৰ পাৰ্ট যদি চাফা হয় তেনেহ'লে শৰীৰৰ আধা 30% বেমাৰ এনেই নাইকিয়া হৈ যাব যে জলনীতি কৰাৰ পিছত যিসকলে চাইনাছত ভুগি আছে তেওঁলোকৰ কাৰণে এইটো ৰামবাম ঔষধ অকণমান ধূলি পালে তেওঁ এলাৰ্জি হৈ যায় তেনে ব্যক্তিসকল একদম প্ৰথম দিনাখন ৰিজাল্ট পাব 2 নম্বৰতে হ'ল দীৰ্ঘদিন ধৰি জ্বৰ চৰ্দি কাহ 12 মাহে কিছুমানৰ যে নাকে বৈ থাকে তেনে যিসকল ব্যক্তি থাকে তেওঁলোকে কৰিলে লাভালাভ পাব লগতে শ্বাস প্ৰশ্বাস আমাৰ উশাহ নিশাহৰ যি সমস্যা এতিয়া আপুনি ক'ব যে মইতো উশাহ লৈয়ে আছোঁ কিন্তু যেতিয়া আপুনি প্ৰাণায়াম কৰিবলৈ যাব তেতিয়া উশাহৰ প্ৰচেছ যদি শুদ্ধ প্ৰক্ৰিয়াৰে কৰিবলৈ যায় তেনেহ'লে আপুনি নিজে গম পাব যে আপুনি উশাহ লৈছিলে নে আপুনি উশাহ লৈছিলে নে উশাহৰ লগত খেলা কৰি আছিলে সেইটো নিজে গম পাব সেয়া সমস্যা দূৰ হ'ব লগতে প্ৰাণায়াম কৰাৰ আগত জলনীতি ক্ৰিয়াটো কৰি ল'লে প্ৰাণায়ামৰ যিখিনি গুণাগুণ সেইখিনি পাব আৰু তাৰপিছত আপোনাৰ এজমেটিক ট্ৰাবলটো ঠিক হ'ব পাৰে নেকি হয় আপোনাৰ কিন্তু সেয়া এজন প্ৰশিক্ষকৰ তত্ত্বাৱধানতহে কৰিব লাগিব
আৰু লগতে আপোনাৰ ধৰক এতিয়া কিছুমান ব্যক্তি ৰাতি বোলে নাক বাজে হয়নে আমি স্নোয়িং বুলি কওঁ শব্দ হয় তেনে ব্যক্তিসকলো এই ফলাফল পাব আপুনি যদি সদায় কৰে যেনেকৈ ধৰক হাজবেণ্ডৰ আছে ৱাইফৰ মই প্ৰায় সমস্যাবোৰ পাওঁ মানে মোক কয় যে মই কি কৰোঁ টোপনি ক্ষতি হয় নিজৰ প্ৰব্লেমটো হয় লগতে ৱাইফগৰাকীৰো সমস্যাৰ হয় নিয়মিতভাৱে এজন তত্ত্বাৱধানৰ আগত যদি কৰোঁ তেনেহ'লে আপুনি ইয়াৰ ৰিজাল্ট লগে লগে পাব নাইকিয়া হৈ যাব লগতে মানসিক সমস্যা যদি ভুগি থাকে এইখিনি কৰিলে সমাধান পাব তাৰমানে আপুনি যদি আপুনি কেলকুলেশ্যন কৰিবলৈ যায় মানে আমাৰ মই এতিয়া বুজিলো কথাটো যে আমাৰ উশাহ নিশাহ আমি লৈ থাকোঁ যে শ্বাস প্ৰশ্বাসৰ যিটো প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটো অধিক চলমান কৰি তোলে এই নীতিটোৱে আৰু এই অভ্যাস যদি আমি কৰি থাকোঁ তেতিয়াহ'লে মাইগ্ৰেইনটো আমাৰ হৈ যাব পাৰে তাৰপিছত আমাৰ শ্বাস প্ৰশ্বাসৰ জনিত যিবোৰ সমস্যা থাকে সেই সমস্যাবোৰ নোহোৱা হৈ যোৱা হ'ব তাৰোপৰি আমাৰ লাংটো ঠিক থাকিব হাৰ্ট ফাংচনটো ঠিক থাকিব এই উশাহটো যেতিয়া মানে শুদ্ধ হৈ যাব তাৰ উপৰিও আমি অন্যান্য যিমান এনেকুৱা ধৰণৰ যদি কেলকুলেশ্যন কৰিবলৈ যায় তেতিয়াহ'লে আপুনি শৰীৰৰ আধা বেমাৰ 30 to 40% আপুনি এনেই ভাল মাত্ৰ এটা প্ৰক্ৰিয়া আমাৰ ইয়াৰ পৰলৈ 7টা পথ যেনেকৈ ধৰক দুখন কাণ 2টা চকু 2টা নাক এখন মুখ 7টা হ'লনে এই 7টা পথৰ যিখিনি সমস্যা সেইখিনি সমস্যাও আপোনাৰ মানে ডিঙিৰ পৰা ওপৰৰ অংশটোৰ যিবোৰ সমস্যা থাকে মানে মূল সমস্যা কিন্তু ইয়াতে গতিকে শ্বাস প্ৰশ্বাসটো যদি শুদ্ধ হৈ যায় তেতিয়াহ'লে আমাৰ অভিয়াছলি শৰীৰটো শুদ্ধ হৈ যাব যদি কাণৰ সমস্যা থাকে আপুনি জলনীতি কৰিলে ভাল হ'ল যদি চকুৰ সমস্যা হয় জলনীতি কৰিলে ভাল হ'ল আৰু মুখৰ যদি টনচিলো থাকে জলনীতি কৰিলে আপুনি লাভালাভ পাব নাচিকাটোৰ আমি কথা পাতিলোৱে মানে সৰ্বমুঠ আপোনাৰ এই 7টা পথৰ এটাই সলিউশন এইডোখৰত আমাৰ মিলন হয় সৰ্বমুঠৰ তো এই এটা পথে কৰিলে এটা যদি আমি জলনীতি কৰোঁ তেনেহ'লে এই 7টা পথৰ যি সমস্যা সমাধান হ'ব আৰু লগতে ঋষিমুনিসকলৰ মানে মই পঢ়িব পাইছোঁ বা শুনিছোঁ জলনীতি কৰিলে আমি দিব্য শক্তিও লাভ পাওঁ যিটো আমি সাধাৰণ মানুহে দেখা নাপায় আমি যদি মানে এতিয়া আধুনিক বিজ্ঞানত ক'বলৈ গ'লে আমি মানে আমাৰ ব্ৰেইনটো চাৰ্প হোৱাৰ সম্ভাৱনা আছে এই জলনীতি মানে কিমান বয়সৰ পৰা কৰিব পাৰি চাব গ'লে বয়সৰ নিৰ্ধাৰিত নহয় আপোনাৰ যদি সমস্যা আছে কৰিব কিন্তু এজন প্ৰশিক্ষকৰ তত্ত্বাৱধানতহে কৰিব লাগিব প্ৰথম আৰম্ভণিটো 2-3 বাৰ যেতিয়া প্ৰেক্টিচ হৈ যাব তাৰপিছত নিজে অভ্যাস কৰিব পাৰে কিন্তু সাৱধান এটাই মানিব লাগিব মিশ্ৰণৰ ক্ষেত্ৰত পানীৰ পৰিমাণ কিমানটো গৰম আছে কিমানটো ঠাণ্ডা আছে নিমখৰ পৰিমাণ লগতে আপোনাৰ যিজন ব্যক্তিক কৰাব তেওঁ ধৰক ৰিচেণ্টলি কিবা নজলৰ অপাৰেশ্যন কৰিছে নেকি যদি কৰিছে তেনেহ'লে কৰিব নোৱাৰে আৰু যদিহে ধৰক ইনষ্টেণ্ট তেওঁ যদি সমস্যাত ভুগি আছে যদি ৰক্ত ওলাই কিছুমান মানে যদি ওলাই আছে সেই মুহূৰ্তত কৰিব নোৱাৰে তাৰ কাৰণে বিশেষ ট্ৰিটমেণ্ট কেইটামান আছে সেইখিনি কৰাৰ পিছতহে আপুনি জলনীতিটো অভ্যাস কৰিব পাৰিব লগতে আপোনাৰ ধৰক এতিয়া নাক বন্ধ হৈ আছে লগে লগে কৰি দিওঁ কয় ন নাকটো বন্ধ হৈ আছে খোলাই দিব লাগে তেনে ক্ষেত্ৰত লগে লগে জলনীতিটো কৰিব নোৱাৰে আপুনি তাৰ বাবেও বেলেগ প্ৰক্ৰিয়া আছে সেইখিনি কৰাৰ পিছতহে আপুনি জলনীতি কৰিব আচ্ছা আৰু এটা কথা বা মোৰ মানে প্ৰেছাৰ আছে চুগাৰ আছে ইউৰিক এচিড আছে থাইৰয়ড আছে এনেকুৱা ধৰণৰ সমস্যা আছে আজিকালিতো আধুনিক মানুহৰ এইবোৰ সমস্যা থাকে তেওঁলোকে এইটো কৰিব পাৰিব নোৱাৰে একো অসুবিধা নাই কিন্তু এটাই মানে বাধ্যতা আছে যে কোনোবা এজন প্ৰশিক্ষকৰ তত্ত্বাৱধানতহে কৰিব লাগিব আৰম্ভণি কৰিব লাগিব যেনেকৈ পেচেণ্ট নহওক যাৰ কাষলৈ যাব যিজন য়োগা টিচাৰ বা হওক আজিকালিতো ঠায়ে ঠায়ে আছে তেওঁৰ ওচৰত যাব তেওঁক সম্পূৰ্ণ ডিটেইলছটো কিমান দিনৰ পৰা ট্ৰিটমেণ্ট কৰি আছে কি খাইছে সেই সকলোবোৰ ডিটেইলছ দিয়াৰ পিছত সেই যিজনে কৰাব তেওঁ তাৰ হিচাপে আপোনাক সময়টো আচলতে আমি ৰাতিপুৱা গধূলি কৰিব লাগে কিন্তু যদি আমি সকলোৱে জানো ব্ৰহ্ম মুহূৰ্তত কৰাটো সকলোৰে ভাল
ব্ৰহ্মমুহূৰ্তত আমি যদি নুঠো, ব্ৰহ্মমুহূৰ্তত যদি আমি নিজৰ শৰীৰটোৰ বাবে কিবা এটা কৰোঁ, খুব লাভালাভ। আৰু জলনীতিটো হৈছে সূৰ্য উদয়ৰ আগমুহূৰ্তত যদি কৰিব পাৰোঁ, তেনেহ'লে লাভালাভখিনি বেছি হয়। এই জলনীতিটো সদায় এজন মানুহে কৰিব লাগিব নে সপ্তাহত এবাৰ কৰিব পাৰে? যি কৰাও বেয়া কথা। আৰু প্ৰত্যেক দিনে এবাৰ কৰিব পাৰে, এতিয়া আপোনাৰ ডিজিজৰ ওপৰত ডিপেণ্ড কৰিব। যদি সমস্যা দীঘলীয়া তেনেহ'লে প্ৰত্যেক দিনাই কৰক। লাহে এসপ্তাহ দুসপ্তাহলৈকে কৰাৰ পিছত আপোনাৰ মানে অল্টাৰনেটিভ ডে কৰিব পাৰে। আৰু যদি নহয় একো সমস্যা নাই, জাষ্ট ক্লিনিঙৰ কাৰণে কৰিব লাগে, আপুনি 15 দিনৰ মূৰে মূৰেও কৰিব পাৰে। আৰু লগতে ধৰক এতিয়া যিসকল যোগ সাধনা আছে তেওঁলোকে সদায় কৰে, জানে সময়ৰ অভাৱ, মাহত এবাৰ হ'লেও যদি কৰে তেতিয়াহ'লেও আমি যোগ গুৰু, তুমি যোগ সাধনা কৰা প্ৰশিক্ষণ দি আছা, বহুত শিক্ষাৰ্থী তোমাৰ আছে। এতিয়া তুমি কোৱাচোন, তুমি অন্যান্য বহুত তুমি কামত জড়িত হৈ আছা, তাৰ বিষয়ে তুমি নিজৰ মুখে কোৱাচোন। আচলতে কাম বেলেগ নহয়, মই যোগৰ প্ৰশিক্ষণৰ লগতে জড়িত আছোঁ, যোগৰে প্ৰচাৰ কৰি আছোঁ। যোগ প্ৰসাৰৰ কামত যিহেতুকে মই নিজকে সঁপি দিছোঁ, য'তেই যাওঁ যোগৰ কাৰণে কৰি আছোঁ। বিশেষকৈ মই মহিলা মহাবিদ্যালয়ত আমাৰ তিনিচুকীয়া ছাবজেক্টটো পাঠদান দি আছোঁ। লগতে তিনিচুকীয়া মাকুমত যি অৱস্থিত মেডিকেল কলেজৰ হয় তিনিচুকীয়া, তাতো মই যোগৰ যি ফাৰ্ষ্ট পেপাৰখন মই প্ৰেক্টিকেল পাৰ্টটো মই কৰাওঁগৈ। লগতে মই বিবেকানন্দ কেন্দ্ৰৰ তিনিচুকীয়া বিভাগৰ উপপ্ৰমুখ হিচাপে দায়িত্ব গ্ৰহণ কৰি আছোঁ। সেৱা ভাৰতী পূৰ্বাঞ্চলৰ যি আমাৰ তিনিচুকীয়া ব্ৰাঞ্চ আছে, তাতো মই যোগৰ প্ৰচাৰ প্ৰসাৰ কাৰ্য চলাই আছোঁ। আৰু লগতে নিজাববীয়াকৈ মই নেচাৰোপেথিছ, যিহেতুকে মই মানুহক দি আছোঁ, হয় প্ৰাকৃতিক হয়, মই মাছাজ থেৰাপিৰ পৰা আদি কৰি চিৰধাৰাৰ পৰা আদি কৰি যিবোৰ মমত থেৰাপি আছে, যিবোৰ একুপ্ৰেছাৰ আছে, সেয়াৰ মই কৰ্মৰত হিচাপে জড়িত হৈ আছোঁ। প্ৰশিক্ষক ঠিক প্ৰশিক্ষক নহয়, সেৱা আগবঢ়াই আছোঁ। শৰীৰ আৰু মনৰ। এতিয়া এই ক্ষেত্ৰত তোমাৰ এটা অভিমত আছে? যোগ কেৱল আমাৰ শাৰীৰিকভাৱে নহয়, আমাৰ যোগৰ প্ৰথম লাইনটোৱে আছে ৱে অফ দ্য লাইফ, জীৱন প্ৰণালী। আমি যিটো জীৱন আমাক নেদেখাজনে দিছে, সেই জীৱনটোক আমি কি ধৰণে চলাব লাগে, কেনেকৈ চলাব লাগে, আপোনাক কিতাপৰ লেচনে শিকাব নোৱাৰিব। দৈনন্দিন যদি আমি যোগৰ অভ্যাস কৰোঁ, তেনেহ'লে আপুনিভাৱে আপুনি কেনেকৈ জীয়াই থাকিব লাগে, সেই জীয়াই থকাৰ সম্পূৰ্ণ প্ৰচেছ যোগে আপোনাক নজনাকৈ শিকাই গৈ থাকিব। শাৰীৰিক, সামাজিক, আধ্যাত্মিক, মানসিক 4টা দিশত যোগে স্মুথলি আপোনাক আগবঢ়াই লৈ গৈ থাকিব। গতিকে এটা পজিটিভ চিন্তাৰে আমি আমাৰ আলোচনাটো সমাপ্ত কৰিব গৈছোঁ। যোগ সাধনা এটা অংশ হ'ল জলনীতি। আমি জলনীতিৰ বিষয়ে এই এপিছডটোত আলোচনা কৰিলোঁ। এই আলোচনাৰ যোগেদি আমি আমাৰ শ্ৰোতা দৰ্শকসকল লাভৱান হ'ব বুলি আমি আশা কৰিছোঁ। আৰু লগতে শেষত নৱনীতাই এটা সুন্দৰ কথা ক'লে যে যোগ কেৱল শাৰীৰিক সাধনা নহয়, ই মানসিক উৎকৰ্ষতা সাধনৰো এটা অংশ। আৰু সেয়ে আমি আৰম্ভণিৰ পৰা আমাৰ শিশুসকলক যোগ সাধনা কৰাব লাগে। আজি আমাৰ এই আলোচনাটো সমাপ্ত কৰিছোঁ। নতুন এটা খণ্ডলৈ তোমাক পুনৰ আমি আমন্ত্ৰণ জনাম। আজিলৈ বিদায় লৈছোঁ। নমস্কাৰ।